ৰুলিং পাৰ্টি মই আপোনাৰ তামুলপুৰ জিলা ইউপিপিএল দলৰ অন্যতম সম্পাদক আছিলোঁ। তাৰোপৰি তামুলপুৰ মহকুমা WPT ST ডেভেলপমেণ্ট বৰ্ডৰ চেয়াৰমেন আছিলোঁ মই। কি হয় আজি BPF কিয় যোগদান কৰিলে? এইটো কথা হৈছে এতিয়া। কথা হ'ল কি ইউপিপিএল চৰকাৰে যিখিনি ৰাইজক প্ৰতিশ্ৰুতি দিছিলে, বিভিন্ন জাতি জনগোষ্ঠীৰ সম উন্নয়ন সম অধিকাৰৰ কথা কৈছিলে। তাৰোপৰি আপোনাৰ গাঁৱে ভূঞে ৰাস্তা দলং এইবিলাক নিৰ্মাণ কৰাৰ কথা কৈছিলে। বিভিন্ন ধৰণৰ ডেভেলপমেণ্টৰ কথা তেখেতসকলে কৈছিলে, কিন্তু তেখেতসকলে ব্যৰ্থ হৈছে, সেইখিনি সফল ৰূপায়ণ কৰিব পৰা নাই। সেয়েহে আমি ক'ৰবাৰ গাঁৱত গ'লে ৰাইজে আমাক সোধে যে এনেকুৱা প্ৰতিশ্ৰুতি দিছিলে, সেইবিলাক কিয় কৰা নাই আপোনালোকে? আমি হতবাক হৈ যাওঁ। গতিকে ৰাইজৰ বহুত প্ৰশ্নৰ সন্মুখীন হৈছোঁ। সেইটো কিয় অহা নাই, সেইটো কিয় হোৱা নাই, এনেকুৱা কৰি বহুত প্ৰশ্নৰ সন্মুখীন হৈছোঁ। গতিকে এতিয়া দেখা পাইছোঁ গাঁৱে ভূঞে যেতিয়া আমি সোমাই যাওঁ, তেতিয়া মানে ৰাইজৰ মুখে মুখে শুনিবলৈ পাওঁ, এইবাৰতো BPF চৰকাৰ আহিব। ৰাইজৰ মুখে মুখে খাটি খোৱা ৰাইজৰ মুখে মুখে খালি BPFৰ নাম। সেয়েহে আমিও ভাবিলোঁ যে যদি ৰাইজে যদি BPFক ইমান ভাল পায়, আমিতো ইমান তেল মাৰিলেও নহ'ব, যিহেতু কামেই কৰা নাই একো। সেয়েহে সিদ্ধান্তটো সেইটোৱেই ল'লোঁ যে আমি ৰাইজেই নিবিচৰা চৰকাৰখনৰ লগত কিয় থাকিম বাৰু, হয়নে নহয়? গতিকে সেইকাৰণে আমিও ভাবিলোঁ কি BPF দলতে যোগদান কৰি পেলাই আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত একেলগে কাম কৰি যাম, যিহেতু ৰাইজে এতিয়াও বিচাৰি আছে তেখেতক। কিন্তু হাগ্ৰামা মহিলাৰী এতিয়া চৰকাৰত নাই, চৰকাৰত আহিব বুলি ভাৱ হয়নে? অলপ আগতেই যে ক'লোঁ মই যে ৰাইজৰ মুখে মুখে প্ৰতিখন গাঁৱত আপুনি যাই সোমাওক, ৰাইজক সোধক এইবাৰ কোন চৰকাৰ আহিব, বোলে BPF চৰকাৰ। তেনেকুৱা কথা তেখেতসকলে মানে ব্যক্ত কৰে আমাক। প্ৰমোদ বড়োৰ সৈতে ইমান দিন থাকি কি দেখা পালে আপুনি ব্যক্তিগত? প্ৰমোদ বড়ো দাদাৰ লগত মানে ছাৰৰ লগত থাকি পেলাই কি দেখা পালোঁ মানে নালাগে, এইবিলাক পিছত ক'ম, আজি নালাগে।